সকল কি খবৰ ওয়েলকাম টু লিকসন ভাইটি ইউটিউব চেনেল আজি আপোনালোকক মানে কবলৈ ওলাইছো মোৰ ভাগৰ ইউটিউব চেনেলৰ পৰা পইচা পাং তো পইচা পাই মানে মই ঘৰ বনাই আছো মানে এইটো দেখিছেনে আৰসিসি টো এই আৰসিসি টো বনাই আছো আৰু আমাৰ পেহাদি পুৰা কাম লাগি আছে এতিয়া বৰ্তমান এইফালে তলত থাকিব দাদাহাতি থাকিব দাদা মানে দাদা থাকিব ওপৰত মই থাকিম যিহেতু তাৰপিছত আৰু পেহাদি পুৰা কাম লাগি আছে এইফালে চাওক পেহাদি পুৰা কাম লাগি আছে এইফালে পুৰা পেহাদি কাম লাগি আছে আৰু দিগন্ত অলপ লাগি দিছে কাম মূলত যিহেতু থাকে ন ৰানিং কৰিবলৈ আহেতো হাপে খাটিত সেইকাৰণে অলপ লাগি দিছে দিগন্তেও পেহাৰ লগত ই অলপ শিকিম বুলি কৈছে মানে মিস্ত্ৰী হেড মিস্ত্ৰীটো ল'ম বুলি কৈছে মানে হেড মিস্ত্ৰী হ'ম বুলি কৈছে পেহাক শিকাই দিম বুলি কৈছে এতিয়া পুৰা শিকি আছে পুৰা কামটো এইটো দেখিছেনে আৰসিচিটো মানে মোৰ ইউটিউবৰ পইচা বনাই আছোঁ আৰু এইফালে পুৰা পেহাদি পুৰা লাগি আছে মই মিস্ত্ৰী শিকাই আছোঁ পেহা পুৰা মিস্ত্ৰী শিকাই আছে আমাৰ বাইক পুৰা শিকাই আছে দেখিছেনে মোবাইল পিটিকি থাকে বুলি কৈছে পেহা আৰু এইফালে আমাৰ পোৱালি এটা আছেহি সেইফালে পেহাই পুৰা হেৰি কৰি আছে মছলা বনাই আছে আৰু এই টোপলাটো কি আছে বুলি ভাবিছে ইয়াত চিমেণ্ট আছে মানে চিমেণ্ট আছে ইয়াত আৰু চিমেণ্টখিনি ঢাকি লৈছোঁ যিহেতু নহ'লে আকৌ টান হৈ যাব ন মানে হাৱা পালে পেনেটো আৰু এইফালে পুৰা বক্স লাগি আছে আৰু দিগন্ত গ'ল এতিয়া পুৰা হেৰি কৰিবলৈ ইটা লগাবলৈ গৈছে দিগন্ত কি খবৰ মজা বুলি কৈছে কাইলৈ 31 ডিচেম্বৰ কি হ'ব খানাটো গাহৰি হ'ব বুলি কৈছে কাইলৈ যিহেতু 31 ডিচেম্বৰ আৰু আমি খাব লাগিব কি খাওঁ কাইলৈহে গম পাম আৰু কাইলৈ দিনটো আহি লওক আৰু এইফালে ঘৰ চৰ পূৰা বনি আছে আমি দিগন্ত আমি ধনী হৈছোঁ মানে অলপ ন হা আগতে মানুহবোৰে হাঁহিছিলে নাই আমাক হ'ল নাই আৰু আমি এনে অলপ এইটো মোৰ চিনাপ দেখিছে নহয় ইয়াত মই চিনাপ মাৰি থাকোঁ ৰাতিপুৱা শুই উঠি আৰু পিছবেলা মাৰোঁ আৰু ইয়াত জিম মানে এনেকৈ জিমৰ বস্তু বনাই লৈছিলোঁ মই যিহেতু এইকেইদিনা মৰা নাই ইয়াত এটা আছে আৰু এটা ক'ত গ'ল ইয়াত নাই ইয়াত আছে মই অলপ জিমৰ বস্তু বনাই লৈছোঁ নিজেই মাৰি থাকোঁ কেতিয়াবা এইবোৰ দেখিছে নহয় পূৰা জিমৰ বস্তু বনাই লৈছোঁ ঘৰতে মাৰোঁ কেতিয়াবা এইফালে দেউতাই পূৰা শাকৰ খেতি লগাইছে মোৰ মানে জলকীয়া মই কিবা জলকীয়া মই ৰুইছোঁ মাইকৰ জলকীয়া দিগন্ত বাৰীৰ পৰা আনিছিলোঁ মাইকৰ জলকীয়া আৰু এইফালে আলু লগাই দিছোঁ যিহেতু মাঘৰ বিহুত খাবলৈ মিঠা আলু তাত মিঠা আলু লগাই দিছোঁ পূৰা গৰি আলু বুলি কয় এইবোৰ তাৰপিছত এইবিলাক কুঁহিয়া চুহিয়া আছে আমাৰ বাৰীখন যিহেতু নতুন বাৰী এতিয়া কেইবছৰ হৈছে 2 বছৰ হৈছে আমাৰ ইয়ালৈ অহা যিহেতু পুৰণা ঘৰ আমাৰ বৰুৱা নগৰত আৰু এতিয়া আমি মাটি কিনি ইয়াতে সাপে খাটিতে ঘৰ বনাই আছোঁ দাদাহাতি বনাইছে মই বনোৱা নাই ধেমালি কৰিছিলোঁ চবকে দেই আৰু কিমান দিন লাগিব আৰু যিহেতু আৰসিচি বনিব আৰু ওপৰত মই চটত ওপৰত মই থাকিম দাদা ইয়াত থাকিব আৰু আপোনালোকে দেখিছে এতিয়া পূৰা দিগন্ত পূৰা নাচি পূৰা মানে লাগি আছে কাম ইয়াত দেখিছে নাই এই নাচক মজা দিয়ে মানে কাইলৈ যিহেতু 31 ডিচেম্বৰ আৰু আমি খানাটো খাম বুলি ভাবিছোঁ কি হয় কাইলৈ সাঁজ আনি অলপ বিয়েচি আনি খাম বুলি ভাবিছোঁ আৰু ধুনীয়াকৈ মানে মই সেইবোৰ নাখাওঁ মানে এই পেহাদি আহিম বুলি কৈছে পেহাদক আনি দিব লাগিব আৰু আপোনালোকে ভিডিঅ'টো চাওক দেখিছে নহয় মই আৰসিচিটো বনাই আছোঁ এনেই কৈছোঁ ধেমালি কৈছোঁ দাদাহাতি বনাই দিছে আৰসিচিটো আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই জয় অসম।